বিয়াৰ আগত ভাবো যে কি কৰিম পৰিস্থিতিয়ে সব শিকাই দিয়ে মোক নামাতে লাভ ফুলৰ ৰিজনটো কি হয় তে পিঠিখন ভৰ্তি হৈ যা কিনো কৰি থাকে বলুকা লাগিছে ধুনিয়া বলক আজি শাক চিঙিলো শাক খাব মন গৈছে যিহেতু ঘৰতে আছো বহুত দিন শাক খোৱা নাই বতাহত শাকচোন পৰি আছে উঠাই লো খালো এটা মাটি পাই গলো চিঙিলো এতিয়া আৰে ৰ'দো বহুত আছে আৰু ইফালে এল'ভেৰা কেইটালো বেয়া জোপোহা হৈ পেলাই কাটাই লাগে নেকি আৰু গৈ লওঁ আমি এই ডালৰ শাক খাম আৰু মই এয়া লৈ লৈছোঁ এয়া আজি ফ্ৰেছ শাক খাই দিম ঘৰৰে চ' ইয়াৰে পৰা ওলাই লওঁ আৰু এয়া হ'ল যে হালধি পুলি আমাৰ ফুল এটা হৈছে এনেকৈ আৰে অকণমান ৰখি দিয়া আৰে বতাহত পূৰা একদম লৰি আছে আজি আমাৰ গোটেই ঘৰুৱা খানা হ'ব শাকখিনিতো বাৰু লৈ আহিলোঁ এইখিনি এতিয়া ধুব লাগিব আৰু অলপ ভালকৈ কাটি ল'ম আৰু এইখিনি কাচকলখিনি আমাৰ ঘৰত নহয় দেই এইখিনি দাদা আৰু বা এজনীৰ ঘৰত হয় যোৱা কালি নে পৰহি পাপাই আহি পেলাই দি থৈ গ'ল আমাক তো খোৱাই হোৱা নাছিল এয়াই হৈ যাব ন পচি যাব আৰু ঠিক এইখিনিও কচুখিনিও বেয়া গৰম উঠিছে মোৰ দৌৰি গ'লোঁ ন খিৰিকীখন খুলি এইখন আকৌ খিৰিকীখন খুলিব নোৱাৰি কাৰণ খুলিলে কি হৈ যায় ভাত বনোৱাৰ টাইমত এবাৰ খুলি দিছোঁ বাৰু বঢ়িয়া বতাহ আহিছে ভাত বনোৱাৰ টাইমত ন জুইটো নুমাই যায় এইখন খুলি থ'লে কিন্তু এনে খুলি থ'ব পাৰি বাৰু চ' এতিয়া বনোৱা ষ্টাৰ্ট কৰি বেয়া ভোক লাগিছে মোৰ ফাৰ্ষ্টতে কাটিলোঁ কাচকলকেইটা একচুৱেলি কি মই খালি কাচকলটো আৰু এই শাকখিনিহে মানে বনাম আৰু বাকী কিন্তু এই কচুৰ ডিপাৰ্টমেণ্ট মোৰ নহয় আৰে কচুৰ ডিপাৰ্টমেণ্টটো বাবাৰ সি বনাব মই নোৱাৰোঁ সি কাটিব বনাব চব কৰিব মই জাষ্ট এইখিনি কৰি থৈ দিওঁ নিজৰ ভাগৰ তাৰপিছত সি আহিব সি বনাব সেয়া বতাহ মাৰি আছে একদম বাহিৰত গা চাবোৰ মানুহৰ অকণমান বেয়া হৈ গৈছে ন এনেকৈ ৰাতিপুৱা ঠাণ্ডা ৰাতি অকণমান ঠাণ্ডা দিনত অকণমান গৰম তেনেকৈ হৈ পেলাই গা বেয়া হৈ আছে মানুহৰ চব পটাপট কাটি লৈ হা এতিয়া আমি যিহেতু দুজনে মানুহ সেইকাৰণে 3টা কলেদিয়ে হৈ যাব আৰু ইয়াতে শাক কম হৈ গ'লে হয় সেইকাৰণে দালিৰ লগতে শাকখিনি দি দিম আৰু বেলেগকৈ এক্সট্ৰাকৈ নাভাজোঁ আৰু এইখিনিতে মই তেল দিয়ে থৈছিলোঁ কেৰাহীত গৰম হৈ গৈছে এতিয়া মই এইখিনি দি দিলে হ'ল আগতে মই জানে এইবোৰ একো নাজানিছিলোঁৱে যে মানে কেনেকৈ কাটিব লাগে বনাব লাগে কি কৰিব লাগে একোৱে নাজানো বিয়াৰ আগত ভাবোঁ যে কি কৰিম কেনেকৈ বনাম একো দেখোন নাজানোৱে কিন্তু জানে এইবোৰ বস্তু এনেকুৱা হয় পৰিস্থিতিয়ে চব শিকাই দিয়ে চব নিজে শিকিয়ে যায় কোনো শিকাবই নালাগে নিজে মানে মাথাত আহি যায় কেনেকৈ কি কৰিব লাগে বা আগতে মাক যেতিয়া দেখিছিলোঁ তেনেকৈ মানে চিন্তাধাৰাবোৰ এনেকুৱাই হৈ যায় ত' এইবোৰ ভয় খাই থাকিব একদমেই নালাগে বহুত ছোৱালী একচুৱেলি ময়ো ছোৱালী অৱস্থাত ভয় খাইছিলোঁ আৰু এতিয়া কিন্তু সেইবোৰ মোৰ ভয় নালাগা হ'ল কাৰণ কিয় অলপকৈ এতিয়াও শিকিয়ে আছোঁ বাৰু কিন্তু পাৰা হ'লোঁ আৰু লাহেকৈ অলপকৈ দুটা মানুহৰ কাৰণে বনাবৰ কাৰণেতো একদমেই সুবিধা আৰু এতিয়া মানে 5টা 8টা 10টা মানলৈকে পাৰা হ'লোঁ আৰু লাহে চাগে আৰু পাৰিম নাজানো ঠাণ্ডা বতৰত ভোট জলকীয়া খাই কোনে ভাল পায় বাৰু আৰু মই এয়া দালিত দি দিম গোটেইটো নিদিওঁ বাৰু কাটি ল'ম নহয়বা মোৰ অৱস্থা বেয়া হৈ যাব এইখিনি দি দিলোঁ কেঁচি দি কচু কাটা মানুহ আমাৰ এইটো মোৰ ভাগৰ কাম গোটেইখিনি হৈ গ'ল এতিয়া ই কৰি আছে আৰু এতিয়া বইল হ'ব দিব কচু আৰু দেশী বুট এইখিনি আৰু তাতে অকণমান নিমখ দি দিব আৰু পানী দি বাছ কেইটামান হুইচেল মাৰি পেলাই হৈ যাব আৰু মুখ ফুলাই কাম কৰি আছে মোক নামাতে বুট আৰু কচুখিনি বইল হৈ গ'ল একদম 10টা 8টামান হুইচেল মাৰি পেলাই কেৰাহীটো বহাই পেলাই তেল দিছে আৰু তাতে তেজপাত আৰু অকণমান চেনি তাৰপিছত বনোৱা আৰম্ভ এয়া গোটেই দি দিছে কচু আৰু বুটখিনি তাৰপিছত অকণমান ভাজি মেলি থাকিব আৰু তাৰপিছত তাতে নিমখ হালধি দি দিব তাৰপিছত আৰু কি অকণমান দেৰিৰ পিছত খাবই হৈ যাব আৰু কিন্তু আদা নহৰু জলকীয়াৰ পেষ্টটো দিছে দেই মোৰ ভাগৰ বাছ কণীৰ অমলেট বনাব আছে আমাৰ আজি ৰাতিপুৱাৰ আহাৰ এনেকুৱাই একদম চিম্পল গৰম দালি ভাত কচু ভাজি কাচকল ভাজি সালাড আৰু ভোট জলকীয়া আৰু এইফালে অমলেট
মজা হৈছে ন বস্তুবোৰ লৈ পেলাই গাড়ীত থৈছোন পুৰা টালি টপলা বান্ধি পেলাই ওলালোঁ আৰু গাড়ীৰ অৱস্থা চাওকচোন ধূলি যে সেইকাৰণে কোনোবাই একেবাৰে লাভ তাৰপিছত ইয়াতে কিবা হেপী ফৰ এনি টাইম কিবা কিবি কোনোবাই একদম ঢেৰ কিবা কিবি লিখি থৈ দিয়ে হয়নে আমাৰ গাড়ীত কি হ'ব অৱস্থা আৰু একচুৱেলি এনেই ভাবিলোঁ অলপ ওলাই যাওঁ দিনটো ঘৰত আছোঁ তাৰপিছত ঘৰতে একদম খানা চানা বনাই পেলাই খালোঁ আজি বহুত ভালকৈ একদম আৰু এই অলপ আগতে মুখখন ফুলাই আছিল এতিয়া ভাল হ'ল মানে অকণমান খাই মেলি উঠি ফুলোঁ আৰু মুখ ফুলা ৰিজনটো কি হয় মানে ৰাতিপুৱা ক'লে যে মাংস খাম আজি ঘৰত আছোঁ যিহেতু ভালকৈ বনাই পেলাই মই কৈছোঁ কি আৰে নাখাওঁ সদায় খায়ে থাকোঁ তো আজি কচু বনা ই মানে বৰ ধুনীয়া কচু বনায় সেইকাৰণে কচু বনাই পেলাই খবৰ দিলোঁ এতিয়া ভাল হ'ল আৰু হয়নে নহয় ভাল হ'লনে নাই হ'ল বোলে এতিয়া লৈ যাব সেইকাৰণে ফুৰাবৰ কাৰণে ব'ল ল কিবাকৈ খুচৰা পইচা বিচাৰি বিচাৰি ওলাইছোঁ 20 টকাই আছে আমাৰ তাতে কেছ চেছ নাথাকে ন মানে ইয়াৰ তাতে কেছ চেছ নাথাকে মই কিবা কৰি কিবা কিবি এনেই এটা দুটা পইচা সোমাই থৈ দিওঁ বেগত জমা হৈ পেলাই 20 টকা আছিল বাচি গ'লি দে পাম দি আছে ইমান বজাৰ দেখা পাইছ পুৰা ফ্ৰী পাৰ্কিং বনাই দিছে ন সেইটো ভাল কৰিছে কিন্তু হা নাইবা আমি সদায় সেইটো গলিতে ৰখাওঁ আজি ন পাৰ্কিং লিখি থৈছে কিন্তু চা কি খাটৰা একেবাৰে জংঘলে জংঘল ইয়াতেও ন পাৰ্কিং আছে কিন্তু ক'ৰবাত লিখা ইয়াতে নহয় তাতে পাৰ্কিং দিয়ে দিছে ফিল্ড এখন আছে আচ্ছা আচ্ছা পানী বটলটো কি হাতত লৈ থাকবি হা পুৰা টাকলা চানবাৰ্ণ হ'ব বুলি পিন্ধিয়ে ল'লি নেকি একেবাৰে টাকলা উলিয়াম ভিতৰত এতিয়া পিন্ধি ল'বি এতিয়া ৰ'দ ন এতিয়া চানবাৰ্ণ হৈ যাব বাপৰে বাপ ঠাণ্ডাৰ দিনততো মানে ৰাতিপুৱা উঠিব মন নাযায় ন শুই পেলাই লগতে বাচন ধুব মন নাযায় কিন্তু মোৰ ঠাণ্ডাৰ দিন কিয় ভাল লাগে কওক এটা বস্তুৰ কাৰণে যে ভাল লাগে বহুত কিবা কিবি ফেষ্টিভেলছ মানে কি এক্সপ' কিবা কিবি তাৰপিছত ফাংচনছ কিবা কিবি থাকে ন এইবোৰ সেইকাৰণে ভাল লাগে এতিয়া আমি এক্সপ'ত আহিছোঁ আজি বেয়া লুটি দিমতো হ'বনে দিওঁ বেয়াও লাগে বেছি বেছি বোলে মোৰ ঘনীয়েকৰ একদম আদেশ মানি চলে মাংস খাব মন যোৱাটো খাব নাপালে কচু বনাব লগা হ'ল মোৰ বেয়া খাব মন গৈ আছিল সেইকাৰণে বনাই খালে আৰু এতিয়া গৈ আছোঁ আজি কিনিম তথাপিও কিবা কিবি ন আহিছোঁ যেতিয়াতো কিনিমে ফাৰ্ষ্ট কিবা খাই লওঁ নেকি হা কম বুলি ভাবিছোঁ আহি পেলাই খোৱাত লাগিছোঁ একচুৱেলি 22 তাৰিখ 21 তাৰিখলৈকে থাকিব নৱেম্বৰৰ আৰু ৰাতিপুৱা 11টাৰ পৰা খুলি দিয়ে ৰাতি 9টা মানলৈকে চাগে 9টালৈকে ন নাচালি এনেও মাৰি আছে আৰু 30 টকাকৈ লয় টিকেটত আৰু আমি এখন ক'ত গ'ল ফাটা 20 টকা পাইছোঁ নচলিব চাগে এইখন এতিয়া ফাৰ্ষ্ট খাই লওঁ পেট পূজা ইজ ভেৰি ইম্পৰ্টেণ্ট কি আছে চব আছে তই চিলেক্ট কৰ না গম পাইছিলোৱে মই ডিচাইড হ'ল এটা তই এক কাম কৰ তই চলে ভাটৰে লৈ এটা আৰু এটা পাও ভাজি যা অৰ্ডাৰ দিয়া তই কফি খাবি কফি খাম আৰু ফুচকা অ'কে তোৰ তই খাই থাক তাৰ আহি গ'ল পাও ভাজিটো অলপ টাইম আহি গ'ল এখন 10ৰ পিছত বনাব আহি পালে মোৰটো এইটো মোৰ পাও ভাজি হা কফি যা এইকেইটা চা না ইমান ধুনীয়া ন এটা বস্তু চাবি হা তই গা ধুব পাৰিবি কিমান ডাঙৰ বম প্ৰকাণ্ড তাপ ওলাই দিছে কিন্তু ন কিন্তু এইটো ছেকশ্যন কিন্তু মই আগৰবাৰ পোৱা নাছিলোঁ এইবাৰ নতুনকৈ চাগে দিছে ন মানে গোটেই প্লাণ্টছৰ নেকি হয় চুলি ঠিক কৰি দি আছে মানে পুৰা সৰা চুলিবিলাক পেলাই আছ বহুত বিক্ৰী কৰিব পাৰি সঁচা ৰাম গুচাই দে না কি চাই আছ বিচাৰি আছ কোনটো পচন্দ হ'ল
পচন্দ বহুত কেইটা হৈছে কিন্তু বাকী মানে বাকীবিলাক তোৰ থাকাই হয় এইকেইটা অলপ বেলেগ টাইপ হয় নেকি চাও ভাল লাগিছে আৰু এটা এটাও ভাল লাগিছে পচন্দ যে কৰি দিছো যি দিলেও পিন্ধিম দে কোনটো দৰকাৰ নাই থ অলৰেডি পূজাৰ এটা কিনি থৈছ নহয় এইটো গুলি নোলাইতো নালাগে ল'ব থ গাড়ীত লগাম নালাগে দৰকাৰ নাই কিৰিং হয় আছে গাড়ীটো এইটো কিয় ল'ব লাগে বেকাৰ মোকে বহুত খুশ আচ্ছা মিৰৰত অঁ চব পিছফালে চাৰাৰা দৌৰা দৌৰিকৈ আহি পেলাই এইটোত লাগি আছ ভীম ভীম নকৰিবা ভীমৰ আগত 3 বছৰ মানে এবাৰ আহিছিলোঁ 3 বছৰ চাইছোঁ ৰখিছোঁ আজি কিন্তু কিনিম কি হ'ল এখন ল'বি এখন ল'বি এখন লৈছোঁ এইটো পূৰা খাই আছোঁ তাক এতিয়া দিওঁ বগৰী খাবি হা নাখাওঁ খাওঁ খাই দে এইটো ড্ৰাই কিন্তু খাব মন নাই এতিয়া মাকৰ এটা বেয়া লাগি গৈছে মোৰ বুলবুলীয়া যেন লাগে ন ইয়াতে সোমালে ওলাবই নোৱাৰে এটা জেগাতে ঘূৰি আছোঁ তেতিয়াৰে পৰা মানে ইফালে আহোঁ আকৌ সিফালে যাওঁ এনেকুৱা কৰি ঘূৰি আছোঁ বিচাৰিয়ে পোৱা নাই ৰাস্তা কোনফালে ওলাব লাগে 3 বছৰমানৰ পৰা যেতিয়া ইয়াতে আহে এক্সপ'ত মানে চাবৰ কাৰণে সদায় এইখন কিনো কৰি থাকে আজি ফাইনেলি ল'লি ন কেনে অনুভৱ দুটা ৱৰ্ড বহুত ভাল যিয়ে নহওক আৰু ময়ো ইয়েৰিং ল'লোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সামৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ চ' বাই এভৰিৱান প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাবা বাই কৈ দে বাই